মচুৰ দাইলকেইটা মই প্ৰথমতে ধুই পেলাই এই চেকনিখনতে থৈ দিলোঁ। আধা ঘণ্টামানৰ আগতে মই ধুইছিলোঁ, ধুই পেলাই ইয়াক মই চেকনিখনতে থৈ দিলোঁ যাতে তাৰ পানীটো গুচি যায় আৰু শুকাই যায়। এই দাইলৰ ৰেচিপিটোৰ বাবে দাইলকেইটা শুকাই থাকিব লাগে, তেতিয়া দাইলখনো ধুনীয়া হয়। ইয়াৰ পিছতে মই এটা কেৰাহী গৰম কৰিলোঁ। কেৰাহীটো গৰম কৰি তাক ভালকৈ যেতিয়া গৰম হ'ব আৰু তেতিয়ালৈকে মই তাক থ'লোঁ। ইয়াৰ পিছতে মই ইয়াতে মচুৰ দাইলকেইটা ইয়াতে দিম, দি পেলাই শুকান কেৰাহীতে শুকাই থকা মচুৰ যিকেইটা আছিলে সেইকেইটা মই ইয়াতে দিম, দি পেলাই ইয়াক মই ধুনীয়াকৈ ভাজিম, মানে ড্ৰাই ৰোষ্ট কৰিম। ইয়াক ভালকৈ ড্ৰাই ৰোষ্ট কৰাটো জৰুৰী, আৰু তেতিয়া দাইলখন খাবলৈ বহুত টেষ্টি হয়। হেল্ল' এভৰিৱান, মই ৰাজায়ৰণী আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰাজৰ আখললৈ, আৰু লৈ আহিছোঁ এটা নতুন ৰেচিপি, এটা দাইলৰ ৰেচিপি লৈ আহিছোঁ, যিটো মচুৰ দাইলৰ ঢেকীয়া শাকেৰে টেঙা। আৰু ৰেচিপিটো বহুতেই টেষ্টি, আপোনালোকে বনাই খাই চাব। এইটো আমাৰ পৰম্পৰাগত ৰেচিপি বুলিব পাৰে। আমাৰ আগৰ পুৰণা যিবিলাক থলুৱা খাদ্যত সম্ভাৰ, তাৰ ভিতৰত এই দাইলটোও পৰে। আপোনালোকে বনাই খাই চাব পাৰে, বহুত টেষ্টি হয়। মই সেয়ে আপোনালোকৰ ওচৰলৈ আজি ৰেচিপিটো লৈ আহিছোঁ। যেতিয়ালৈকে দালিকেইটা মানে ফুটিবলৈ আৰম্ভ নকৰে আৰু তেতিয়ালৈকে মই ইয়াক ড্ৰাই ৰোষ্ট কৰি থাকিম। আৰু আপোনালোকে ড্ৰাই ৰোষ্ট যিমানে ধুনীয়াকৈ কৰিব, পিছত মানে দাইলটো ভাজোতে এটা দাইলটোৰ এটা মচুৰ দাইলৰ ধুনীয়া গোন্ধ ওলাব। সেই গোন্ধটো নোহোৱালৈকে আপোনালোকে ভাজিব লাগিব, আৰু এই ভজাখিনিৰ ওপৰতে ডিপেণ্ড কৰিব আপোনাৰ দাইলখনৰ টেষ্টটো। আপোনালোকে বনাই চাব, বহুত ভাল পাব। আৰু যদি খাই ভাল পায় তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আৰু আপোনালোক যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে মোক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ইয়াত দেখিছে দাইলখিনি একদম পূৰা ধুনীয়াকৈ ভজা হৈ গৈছে, তাৰ কালাৰটো চেঞ্জ হৈ গৈছে অলৰেডি, মানে অলপ বগা বগা টাইপৰ হৈ গৈছে। আৰু মচুৰ দাইলখিনি তেনেকুৱালৈকে মই ভাজি লৈছোঁ, পূৰা এতিয়া ফুটিছেও। তাৰপিছত ইয়াতে মই জোখমতে পানী অলপ সৰহকৈ দিব লাগিব, যিহেতু দালিখিনি সিজোতে পানীখিনি বহুত কমি যাবগৈ। গতিকে ইয়াতে মই অলপ জোখতকৈ যিমান মোক দাইলৰ প্ৰয়োজন তাতকৈ বেছি পানী মই ইয়াতে দি দিম, দি পেলাই দাইলখিনি ধুনীয়াকৈ সিজিবলৈ দিম। ধুনীয়াকৈ উতল আহি যেতিয়া দালিখিনি সিজি যাব, তাৰপিছত এতিয়া মই ঢাকোন মাৰি পেলাই তাক থৈ দিম। ঢাকোন মাৰি তাক সিজিবলৈ দিম। যেতিয়া সিজিব আৰু সিজিলে তেতিয়া বাকী তাৰ পিছৰ প্ৰচিডিউৰবিলাক তেনেকৈ ষ্টেপ বাই ষ্টেপ আৰম্ভ কৰিম। এতিয়া মই ঢাকোন মাৰি দিলোঁ। ইয়াক কমেও 5-6 মিনিট মই এনেকৈ ঢাকোন মাৰি থৈ দিম। প্ৰায় 4 মিনিটৰ পিছত দেখিছে দালিখিনি অলৰেডি ভাঙিবলৈ আৰম্ভ কৰিছেই। তেতিয়া ইয়াতে মই দি দিম মই কুটি লোৱা ঢেকীয়াখিনি মই প্ৰথমতে হাতেৰে ছিঙি লৈ পিছত এই কেঁচি এখনেৰে মিহি মিহিকৈ অকণ কুটি দিছোঁ। তেতিয়া খাবলৈ সোৱাদটো বেছি ভাল হয়। সাধাৰণতে কটাৰীৰে কাটিলে অকণমান দিগদাৰ হয়, সেইকাৰণে মই কেঁচি এখন দি কাটি দিছোঁ, দি মিহি মিহি কৰি দিছোঁ। দি সেইখিনি মই দাইলখিনি তেতিয়া দি দিলোঁ। দি পেলাই ইয়াতে মই জোখমতে যিটো নিমখ, আৰু সেইটো নিমখটো মই ইয়াতে দি দিম। দি পেলাই দুবাৰমান লৰাই পেলাই আকৌ ঢাকোন মাৰি পেলাই তাক থৈ দিম, আৰু 4-5 মিনিটৰ কাৰণে ঢাকোন মাৰি থৈ দিম। তেতিয়া আপোনাৰ দালিখিনিও সিজি যাব আৰু ঢেকীয়াখিনিও ধুনীয়াকৈ সিজি যাব। আপোনালোকে এবাৰ বনাই খাই চাব, টেষ্টটো বিৰাট ধুনীয়া হয়। সাধাৰণ নৰ্মেল আমি যিবিলাক দালি যেনেকৈ খাই থাকোঁ তাতকৈ অকণমান বেলেগ, আৰু টেষ্টটো বহুত ধুনীয়া হয়। এতিয়া দালিখিনি মোৰ সিজাৰ কাৰণে মই বেলেগ এটা কেৰাহী পাতিলোঁ, তাতে তেল দিলোঁ। দি তাতে শুকান জলকীয়া 2টা দি পেলাই তাক যেতিয়ালৈকে শুকান জলকীয়া গোন্ধটো নোলায় তেতিয়ালৈকে মই ভাজিলোঁ। ভাজি ইয়াতে দি দিলোঁ পাঁচফোৰণকেইটা যেতিয়া ফুটিব আৰু তাতে দি দিলোঁ মই হালধি। তেলতে হালধিটো দি দিলোঁ। দি এইখিনি যেতিয়া ভালকৈ ভাজা হওঁতে মই এইখিনিতে সেই দালিখিনি ইয়াতে বাকি দিম, তেল মাৰি দিম। আৰু অলৰেডি ইয়াৰ পিছত বেছি সময় উতলাব দৰকাৰ নাই। পাঁচফোৰণকেইটা যেতিয়ালৈকে সিজিব আৰু তেতিয়ালৈকে মই ইয়াক উতলাম। ক্ৰমে ঢাকোন মাৰি উতলাই পেলাই থৈ দিম। এতিয়া দালিখিনিও ভালকৈ সিজি গৈছে। ইয়াত দালিটো একদম পূৰা আপোনাৰ ভাঙি যাবলৈ নিদিব। দালি এটা দুটা যাতে থাকি যায় আৰু তেনেকুৱালৈকে সিজাব। বেছিকৈ একদম ভাঙি গ'লেও খাবলৈ ভাল নালাগিব। এইখিনি অলৰেডি হৈ গ'ল।
দালি মোৰ পূৰা সিজি গ'ল। সিজাৰ পিছত এইখিনি মই প্ৰায় নমাবৰ হৈছেই আৰু বেছি সময় নাই, আৰু মই 2 মিনিটমান ইয়াত উতলাম। উতলোৱাৰ আগতে মই ইয়াতে দি দিম আপোনাৰ নেমু। মই নেমু এফাল চিপি ৰাখিছোঁ, সেই নেমুখিনি মই ইয়াতে দি দিম। তাৰপিছত এয়া হৈ গ'ল অলৰেডি মোৰ দালি। যদি আপোনালোকে ৰেচিপিটো চাই ভাল পালে বনাই খাব। শেষলৈকে চাই থকাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ।